কি চাবি ক ব কিনো চাম আৰু ডিম্পু ব্লগটোকে লগাই দে আৰু হেই ডিম্পু ব্লগ চাই নেকি কাম নাই আৰু গেমিং ভিডিঅ' লগাই আকৌ কি কবি আৰু দুখৰ কথা আমাৰ বাপে এন্ড্ৰইড টিভি আনা নাই নহয় সেই পুৰণা মডেলৰ টিভিটোকে চলাই আছে ইয়াত তোমাৰ হটস্পট কানেক্ট নহয় কৰ পৰা গেমিং ভিডিঅ' আৰু ডিম্পু ভিডিঅ' চাবি হেই OMG What a outdated people শুনা কথা ইংলিছ সঁচাকে ই বৰ ইংলিছ তাৰ জহাবলৈ আছে খুব জহিটো কবা কেতিয়ানো যায়হে লাগিছে আৰু ঐ তহঁতে কি ফুসফুসাই আছ একো নাই কিনো ফুসফুসাম আৰু বাদ দে কি চাবি তহঁতৰ টিভি ডালত বই আমাৰ ঘৰলৈ যাওঁ তাত PS5 খেলোগে ফ্ৰাইড মমো আৰু কোল্ড ড্ৰিংকছ খুৱাম যাবি যদি বল বল যাওঁ যদি বল মজা খাবলৈ পাম তহঁতৰ মায়ে মেৰিগোল্ড বিস্কুট ডালৰ বাদে একো এটাই নিদিলে বল তেহেঁতৰ ঘৰলৈকে যাওঁ কম খোৱা নহয় দেই তই অলপ আগত তাইৰ কথা বেয়া বেয়াকৈ কৈ আছিলি এতিয়া খোৱাৰ কথা শুনি যাওঁ লগাইছোঁ What is this yaar? কি ডিসকাশন কৰি থাকো তহঁতি সদায় সঁচাকে মোৰ টাইমটো ৱেষ্ট কৰি দিছ যাও যদি বল নহলে থাক মোৰ ইনে সময়টো নষ্ট কৰিছ তহঁতি কি হৈছে তহঁতৰ কিহৰ ইমান কথা কুছ নাই আঙ্কল জি চিল সোমেশ্বৰ দেখোন কি খবৰ তোৰ হুলিয়াটোৱে বেলেগ বনাই পেলালি যে এইডাল ডিঙিত কি পিন্ধিছ আৰু চুলি খোপা এখোপা নেকাটকিলে গোটেই জাবৰ তোৰ নিচিনা লাগিছে আঙ্কল জি আপুনি নুবুজিব এইডাল পাপাই মোক বাৰ্থডেত গিফ্ট দিছিলে সোণৰ চেইন আৰু এয়া চুলি মই বুলেট কাট দিছো বুলেট কাট কি গাই আছ এইবোৰ পঢ়া ল'ৰা ছোৱালী কিহৰ ইমান ষ্টাইল তই ক্লাছ 6 পৰা পাছ কৰিলি নাই এতিয়াও ক্লাছ 6তে আছ পঢ়া শুনাত মন দে এইবোৰ ষ্টাইল কৰিলে নোখোৱাই উফ দেতা তুমি আকৌ ষ্টাইল হৈ গলা আৰু ন বেচাৰটো প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে তাক কিয় এনেকৈ লাজ দিছা হ'ব আৰু আঙ্কল আপুনি বৰ গালি পাৰি থাকে পাই কি হ'ল তহঁতৰ আজিকালি সোমেশ্বৰৰ লগত থাকি থাকি কথাৰ ভংগীমাৰে বেলেগ হৈ গ'ল যে খুৰাৰ পৰা গৈ মই আংকল হৈ গ'লো হ'ব আঙ্কল আপুনি ইমান হাইপাৰ কিয় হৈ থাকে মোৰ মাৰ্চিডিজখন আহি গ'ল দেই মই যাওঁ তহঁতি যাওঁ যদি বল নাযাওঁ যদি থাক ঐ ৰ ময়ো যাম ঐ জবলা যাবি নে তই যাও যদি বল মই হলে যাওঁ দেই মোৰ দেৰি হৈছে বাই বাই ময়ো গৈছোঁ ঐ তই ক'ত যাৱ তেহেঁতি য'ত যাই যাবলৈ দে তই ঘৰত থাক যাচোন তই তোৰ ঠেংকেইটা ভাঙি থৈ দিম অকল ঘূৰি ফুৰা গৰম বন্ধ শেষ হ'বলৈ হ'ল কাইলৈ স্কুল খুলিব তাৰ এতিয়া ঘূৰি শেষেই হোৱা নাই ঐ থাক ঘৰতে হেই শুনিছানে ইয়াক নেচোৱা কিয় ই অকল টিঘিলকে ঘূৰি ফুৰে দুচানমান নিদিয়া কিয় কি কৰি থাকা তুমি ঘৰতে বহি বহি যাবলৈ দিয় সি সোনকালে আহিম বুলি কৈছে নহয় এই মাকজনীয়ে শেষ কৰি দিছে মই এইটোক মই হোষ্টেলত দালি দিম এই বছৰ পঢ়ি ল তই তাৰপিছত চাই লওঁ আৰু এই সোমেশ্বৰ মৰ গেধাডাল কেতিয়ানো যায় জানো হেৰি শুনিছানে চাহ অকণমান লৈ আহা তোমাৰ পিতেৰে মোৰ মূৰটো আধা খাই শেষ কৰি দিলে এতিয়া সুৰত কব আহিছা কি খেলিবি ক ফিফা কে লগা ছোটে সজ वाला ইয়াত তোমার ফিফা নচলে ইয়াত ডাঙৰ গেমে চলে PS5 ত কি আহে ইয়াত GTA 5 Tekken 2 Tekken 3 হেইবিলাক গেমে থাকে তই নাজানো নেকি হয় নেকি মই আজিহে গম পাইছো হ'ব সেইবোৰ বাদ দে কিবা এটা খেলিলেই হ'ল আৰু ন GTA 5 কে লগা হ'ব দে ঠিক আছে কোনটো মানুহ লম ক কি কোনটো মানুহ লবি মানুহৰ লগত কথা আছে নেকি অফ কোৰ্স আছে তহঁতি ইমান গয়া হৈ আছ নে ফ্ৰেঙ্কলিন ট্ৰেভাৰ মাইকেল সিমিয়ন এলা কি আছে নাম থাকে গম পাও নাই গয়া সবেই সব আমি নাজানো নহয় আমাৰ গেম খেলিবলৈ কো নাই নহয় এইবোৰ ঐ
খেলাটো হৈয়ে থাকিব তই যে ফ্ৰাই ম'ম' খুৱাম বুলি কৈছিলি কি হ'ল আন আকৌ ভোক লাগিছে অ উফ তহঁতৰ খাবলৈ হ'লেই নে খুৱাম প্ৰথমে গেমটো ষ্টাৰ্ট হ'বলৈতো দে গেমটোতো অলপ খেলি লওঁ তাৰপিছত আমাৰ আমুকাইক ক'লেই হ'ল যি লাগে চব আনি দিব তহঁতে চিল থাক ভাই ঐ মোৰ মালতী ফোন কৰিছে হু ইজ মালতী কন হি এ মালতী তোৰ গাৰ্লফ্ৰেণ্ড নেকি ঐ চুপ হেল্ল' মালতী কোৱা আমি সোমেশ্বৰ ঘৰত আছো যাম তোমালোকে আহিলা নেকি আমি গৈ আছো ৰ'বা তোমালোকে তাতে ৰৈ থাকা হ'ব ঠিক আছে বাই হু ইজ মালতী নকলি যে তহঁতি সেইকাৰণে মই তহঁতক বেয়া পাওঁ তহঁতে ইমান চিক্ৰেট ৰাখ ক কোন হয় মালতী তোৰ বৌৰে হয় ঐ পুতু কিনো কথাবোৰ কৈ থাক সেইকাৰণে মই তোক বেয়া পাওঁ হ'ব দে বল মালতী আমাৰ লগৰ আকৌ তই চিনি নাপাৱ নেকি তই ক্লাছ 6তে পঢ়োতে গুচি গৈছিলি পাহৰিলিয়ে চাগে অ'হ মালতী এতিয়া মনত পৰিছিলে এই ধুনীয়া ছোৱালীজনী বল ময়ো যাম তহঁতৰ লগত হাই পুতু মোক পতাই দিবি দেই মালতী চুপ জগলাই গম পালে তোক চুলি এডালো নথব বল যাওঁ ঐ এতিয়ালৈকে অহাই নাই যে তেহেঁতি তইহে জানিবি তই ফোন কৰিছিলি নহয় জপলালে কি বুলি ক'লে আহিছোঁ বুলি কৈছিলে এতিয়ালৈকে অহা নাই এইকেইটা যে অলপো কমন চেঞ্চ নাই আহিলে মালতী মই আহি গলো তুমি ইমান দেৰি কৰিলা বেয়া পাইছো তোমাক নহয় ইয়াৰ ঘৰত মানে আমি গেম খেলি আছিলো আৰু কিনো জিতিয়া ফাইভ নে কি এইটো সেয়া গেম খেলি আছিলো হ'ব তুমি ক'লে বহা আকৌ ঐ জগলা এই ছোৱালীজনীক পতাই দিবি নেকি পতাই দিম নহয় আজি লগ পাইছহে হেল্ল' গাইজ আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব ইয়াৰ নেক্সট পাৰ্ট সোনকালে আহি আছে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইবেই নকৰে সেইকাৰণে মোৰ মনটো বেয়া লাগে সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্ট সোমেশ্বৰে কেনেকৈ পতাই তাক দেখাবলৈ আহি আছো আমি বাই চি ইউ